পৃথিৱীৰ ভৌগোলিক তথ্য কুইজ খণ্ড নং 2। প্ৰশ্ন নং 1। সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব কিমান? উত্তৰটো হ'ল 14.96 কোটি কিলোমিটাৰ। প্ৰশ্ন নং 2। পৃথিৱীৰ কক্ষপথৰ বেগ কিমান? উত্তৰটো হ'ল 29.8 কিলোমিটাৰ প্ৰতি ছেকেণ্ড। প্ৰশ্ন নং 3। পৃথিৱীৰ আৱৰ্তন কাল কিমান? উত্তৰটো হ'ল 23 ঘণ্টা 56 মিনিট 4.01 ছেকেণ্ড। প্ৰশ্ন নং 4। পৃথিৱীয়ে সূৰ্য তলৰ সৈতে কৰা কোণ কিমান? উত্তৰটো হ'ল 23.5 ডিগ্ৰী। প্ৰশ্ন নং 5। পৃথিৱীৰ মেৰুদণ্ডই কক্ষতলৰ সৈতে কৰা কোণ কিমান? উত্তৰটো হ'ল 66.5 ডিগ্ৰী। প্ৰশ্ন নং 6। পৃথিৱীৰ মহাদেশ কেইখন? উত্তৰটো হ'ল 7খন। প্ৰশ্ন নং 7। পৃথিৱীৰ মহাসাগৰ কেইখন? উত্তৰটো হ'ল 5খন। প্ৰশ্ন নং 8। পৃথিৱীৰ মুঠ দেশ কেইখন? উত্তৰটো হ'ল 196খন 2013 চনৰ পৰিসংখ্যা অনুসৰি। প্ৰশ্ন নং 9। পৃথিৱীৰ ভূপৃষ্ঠত সূৰ্যৰ ৰশ্মি পৰিবলৈ কিমান সময় লাগে? উত্তৰটো হ'ল 8 মিনিট 18 ছেকেণ্ড। প্ৰশ্ন নং 10। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? উত্তৰটো হ'ল 3,84,400 কিলোমিটাৰ।